স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। এতিয়া গৰম আহি আছে, গতিকে গৰম অহাৰ লগে লগে আমাৰ যিটো ডায়েট, আমাৰ যিটো সদায় দৈনন্দিন যিটো ৰুটিন, সেই ৰুটিনখনো আমি সলাব লগা হয়। আৰু সলোৱাৰ লগে লগে আমাৰ যিমানখিনি আগৰ খাদ্যবস্তু আছিল বা আগৰ আমাৰ যিখন ডায়েট আছিল সেইখন সলনি হৈ পৰে। আৰু সলনি নকৰিলে সমস্যাটো ক'ত হয় যে কিছুমান বস্তুৱে আপোনাৰ বডিৰ টেম্পাৰেচাৰ বেছি বঢ়াব, শৰীৰৰ ভিতৰ ভাগত বেছি গৰম কৰি ৰাখিব, বা এতিয়া যিহেতু গৰম অহাৰ লগে লগে আপুনি বহুত ঘামিবলৈ ল'ব, বহুত পানী শৰীৰৰ পৰা ওলাই যাব। গতিকে আমাৰ খাদ্যৰ অভ্যাসটো সলনি কৰাটো অত্যন্ত জৰুৰী। আচ্ছা, এইখিনিতে মই ক'ব বিচাৰিম যে মই শ্বুটিঙত আছোঁ আৰু সেইকাৰণে মই এইটো গেটআপত আপোনালোকৰ আগলৈ আহিছোঁ। আপোনালোকে মোৰ চিৰিয়েল চাগে প্ৰেমে প্ৰতিবাদে জীৱন চাই আছে। স্পন্দন টিভিত ৰাতিপুৱা সোমবাৰৰ পৰা শনিবাৰলৈকে হয়, আবেলি মানে ৰাতি 8 বজাত। আৰু সেইকাৰণে মই এইটো গেটআপতে আজি আপোনালোকৰ লগত কথা পাতিছোঁ। মই শ্বুটিঙত আছোঁ এতিয়া। আচ্ছা, এইখিনিতে আমি আহিম আকৌ আমাৰ ডায়েটখনৰ কথালৈ, যে গৰম অহাৰ লগে লগে আমি আমাৰ সকলো অভ্যাস সলনি কৰিব লাগে। গৰম অহাৰ লগে লগে বহুত ঘামিব, গতিকে পানীৰ পৰিমাণটো ঠিক কৰিব লাগে। আৰু মই সদায় কৈ আহিছোঁ যে কেইটামান কথা সদায় গুৰুত্ব দিব লাগে ৱেইট লছ কৰিবৰ বাবে। সেইটোৱে হৈছে যে প্ৰত্যেক দিনে নিজৰ ৱেইটটো চেক কৰিব লাগে। চেক কৰি ৰাতিপুৱা উঠি প্ৰথমতে ফ্ৰেছ হৈ পেলাই নিজক পেট চাফা কৰি তাৰপিছত ৱেইট চেক কৰিব লাগে। কিছুমানৰ ৰাতিপুৱা যদি পেট চাফা নহয় ভালকৈ, তেনেহ'লেও কোনো কথা নাই, তথাপিতো ৱেইটটো জুখিব লাগে। ৱেইটটো জোখাটো এটা সাহসিকতাৰ কাম বুলি ক'ব পৰা যায়। গতিকে ধুনীয়াকৈ ৱেইটটো জুখি ক'ৰবাত লিখি থ'ব লাগে, যাতে আজি ৰাতিপুৱাৰ মোৰ ৱেইট এইটো। গতিকে ৱেইট সদায় চেক কৰক আৰু পানী ঠিকমতে খাওক। চিপকৈ 2.5 পৰা 3 লিটাৰ পানী প্ৰত্যেক দিনাই খোৱাৰ অভ্যাস কৰক। আৰু আমাৰ এটা সমস্যা হয় যে আমি গৰমত ক'ৰবাৰ পৰা আহি পেলাই লৰালৰিকৈ গুটকৈ পানী খাই দিওঁ, বহুত গৰম লাগে কাৰণে। সেইটো কেতিয়াও নকৰিব, সেইটো সাংঘাতিক ধৰণৰ ভুল কথা। আৰু তেতিয়া কিন্তু শৰীৰ ফুলিবলৈ আৰম্ভ কৰে। আৰু ঠাণ্ডাত বাহিৰৰ পৰা আহি পেলাই, গৰমত বাহিৰৰ পৰা আহি পেলাই ঠাণ্ডা পৰিবৰ বাবে লগালগ আমি ফ্ৰিজৰ পানী খাই দিওঁ। সেইটো সাংঘাতিক ধৰণৰ মাৰাত্মক কথা। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক অলপ সাৱধানতা অৱলম্বন কৰিলে গৰম দিনকেইটাত খুব ধুনীয়াকৈ ৱেইট লছ হ'ব। আৰু টোপনি খুব ভালকৈ যাব। টোপনি যোৱাত মানে টোপনি ভাঙি নহয়, একেলেঠাৰিয়ে 7 বা 8 ঘণ্টা শোৱাৰ অভ্যাস কৰক, যিটোৱে আপোনাৰ শৰীৰৰ ৱেইট কমোৱাত যথেষ্ট সহায় কৰিব। আৰু এতিয়া আমি আহিম ডায়েট লিষ্টখনৰ কথালৈ, যে আমি আজি কি খাম। প্ৰথমতে ৰাতিপুৱা আমি আমাৰ টাইমিং ফিক্স কৰিম, আৰু ৰাতিপুৱা মৰ্ণিং ড্ৰিংক আমি খাম 7টাৰ পৰা 7:30টাৰ ভিতৰত, তাতকৈ যাতে দেৰি নহয়। আৰু গৰম দিন ইমান দেৰিলৈকে শুই থকাৰ কোনো যুক্তিও নাই। গতিকে 7টাৰ পৰা 7:30টাৰ ভিতৰত আমি মৰ্ণিং ড্ৰিংক খাম। মৰ্ণিং ড্ৰিংকেই খাম এটা সৰু তিয়ঁহৰ জুচ। একো দিগদাৰ নাই, তিয়ঁহটো কাটি পেলাই আপুনি কোনোবাই যদি ভাবে যে মই বাকলিৰ সৈতে খাম, তেনেহ'লে বাকলিৰ সৈতেও খাব পাৰে। বাকলিৰ সৈতে তিয়ঁহটো ধুনীয়াকৈ জুচাৰত দি দিলে বা মিক্সিত দি দিলে, ধুনীয়াকৈ তাক গ্ৰাইণ্ড কৰিলে বা জুচাৰত জুচ উলিয়ালে, জুচটো খালে। আধা কাপ বা 1 কাপ হ'ব, সেইটো ৰাতিপুৱা খাওক। গোটেই দিনটোলৈ আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব। তাৰপিছত আমি ব্ৰেকফাষ্ট আমি খাম 8টাৰ পৰা 9টাৰ ভিতৰত, 9টাতকৈ যাতে দেৰি নহয়। মানে 8:30 মানত শেষ কৰিব পাৰিলে ভাল হয়। 7:30টাৰ পৰা 8:30টাত শেষ কৰিব পাৰিলে ভাল হয়, নহ'লেও মেক্সিমাম 9টাতকৈ যাতে দেৰি নহয়। গতিকে আমি ব্ৰেকফাষ্টত আমি কি খাম? ব্ৰেকফাষ্টত আমি খাম চেণ্ডউইচত আমি মাল্টিগ্ৰেইন বা ব্ৰাউন ব্ৰেড ল'ম। 4খন ব্ৰেডৰ 2টা চেণ্ডউইচ বনাম, আৰু তাৰ মাজত আমি ফিল কৰিম তিয়ঁহ, গাজৰ, সৰুকৈ কাটি পেলাই বন্ধাকবি আৰু পিঁয়াজ দি পেলাই, তাৰ ওপৰত আপোনালোকে টেষ্টৰ কাৰণে তাৰ ওপৰত ঘৰত গাখীৰ উতলোৱাৰ পিছত ওপৰত যিটো সৰ হয়, সেই সৰটো ধুনীয়াকৈ কাটি তাৰ ওপৰত 1 চামুচ বা 2 চামুচ দি ল'ব। তাতে নিমখ আৰু বিভিন্ন ধৰণৰ মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি আদি দি ধুনীয়াকৈ মিক্স কৰিব। কৰি ব্ৰেডৰ মাজত ফিল কৰি সেই 4খন ব্ৰেডৰ 2টা চেণ্ডউইচ খাব। সেইটো হৈছে ব্ৰেকফাষ্ট। আৰু কাৰোবাৰ যদি ব্ৰেড খাবলৈ মন নাযায় বা ব্ৰেড খাব নোৱাৰে, তেতিয়াহ'লে অ'ভাৰনাইট অ'টছ খাব পাৰে, বা অ'ভাৰনাইট মানে ৰাতি তিয়াই থোৱা অ'টছ খাব পাৰে, নাইবা দিনত ৰাতিপুৱা তিয়াইও অ'টছ আৰু অ'টছৰ লগত গাখীৰ দি তাত আপুনি বিভিন্ন ধৰণৰ ফ্ৰুটছ মিলাই পেলাই ৰাতিপুৱা খাব পাৰে। তাৰপাছত আমি খাম মিড ডে যিটো স্নেক্স, আৰু মিড ডে স্নেক্সত আমি খাম আমৰ ৰস। কেঁচা আম আজিকালি বজাৰত এতিয়া লাহে লাহে ওলাব। কেঁচা আম ধুনীয়াকৈ আপুনি বইল কৰি 1 গিলাচ পানীত 1 চামুচ বইল কৰি পিটিকা কৰি লোৱা আম 1 চামুচ আপুনি
এগিলাচ পানীত ৰুম টেম্পাৰেচাৰ পানীত নৰ্মেল পানীত মানে মিহলাই সেইটো তাত ধুনীয়াকৈ মিহলাই তাত অকণমান জিৰা গুড়ি দি দিব পাৰে বা পুদিনাৰ পাত দুটামান দি দিব পাৰে, দি সেয়া এগিলাচ আৰু তাৰ লগত ছিজনেল আপোনাৰ ওচৰতে পোৱা যিকোনো এটা ফ্ৰুটছ খাম, সেইটো হৈছে মিড ডে স্নেক্স। তাৰপাছত আমি আহিম দুপৰীয়া লাঞ্চলৈ। লাঞ্চত আমি খাম বিভিন্ন ধৰণৰ চালাড আপোনালোকে বনাই খাব পাৰে, যিটোত বহুত বেছি প্ৰ'টিন থাকিব। প্ৰ'টিনৰ চালাড বনাবৰ কাৰণে লুবিয়াটো বহুত ভাল বস্তু, মই নিজেও খাই খুব ভাল পাওঁ আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰিব পাৰে। লুবিয়া বইল কৰি লওক, এবাটি লুবিয়া বইল কৰি লওক, তাত আপুনি দিয়ক বিট খুব ধুনীয়াকৈ মিহি মিহিকৈ আপুনি ৰুকনিত ৰুকি বিট দিয়ক, গাজৰ দিয়ক, তিয়ঁহ দিয়ক, পিঁয়াজ দিয়ক, খুব ধুনীয়াকৈ মিক্স কৰক, তাত আপুনি জিৰা গুড়ি দিয়ক, ধনিয়া গুড়ি দিয়ক, দি পেলাই সেইটো খাওক। লুবিয়াৰ চালাড খুবেই ভাল, খুব হাই প্ৰ'টিন, যিটো খালে আপোনাৰ লেথাৰ্জিক নালাগে আৰু আপোনাৰ সতেজ লাগিব, পেটটো ভৰ্তি হ'ব আৰু খুব ধুনীয়াকৈ লাঞ্চটো পেটটো পূৰা হৈ লাঞ্চটো আপোনালোকৰ ধুনীয়াকৈ হ'ব। লুবিয়াৰ ঠাইত আপুনি দিব পাৰে বুট ইউজ কৰিব পাৰে, ক'লা বুট, বগা বুট মানে কাবুলী বুট যিটো বুলি কওঁ, সেইটো দিব পাৰে বা দেশীয় বুটটো দিব পাৰে বা তাত ৰাজমাহ দিব পাৰে, তাৰ লগত পনীৰো দিব পাৰে। এনেকৈ ধৰণে বিভিন্ন বস্তু মিক্স কৰি আপুনি লাঞ্চত খাব পাৰে। সেইটো হৈছে লাঞ্চ। তাৰপিছত ইভিনিং টি লাঞ্চ, আৰু এইখিনিতে মই ক'ব যে লাঞ্চ 2টা বজাতকৈ যাতে দেৰি নহয়, 2টাৰ আগত আপোনাৰ লাঞ্চ শেষ কৰিব। তাৰ পাছত আমি খাম ইভিনিং টি। ইভিনিং টিত আমি খাম যিকোনো ফ্ৰুটছৰ বাকলিৰ চাহ, যেনে ধৰক কমলাটো গুচাই পেলাই কমলাৰ বাকলি, ৰাতিপুৱা যে আপুনি আম খাইছে আমৰ বাকলি, সেইখিনি উতলাই এগিলাচ পানীত উতলাই আধা কাপ কৰিব, কৰি সেইটো খাব আৰু তাৰ লগত যিকোনো এটা ছিজনেল ফ্ৰুটছ খাব, যিকোনো ফ্ৰুটছ, ধৰক কমলাটো গুচালে কমলাটো খালে, কল এটা খালে বা কেইটামান আপুনি কাজু বাদামো খাব পাৰে আৰু কেইটামান আপোনাৰ আলমণ্ডো খাব পাৰে তাৰ লগত। তেনেধৰণে এটা ফ্ৰুটছ খোৱাটো বেছি গুৰুত্ব দিব লাগে, নহ'লেও ড্ৰাই ফ্ৰুটছো তাৰ লগত খাব পাৰে। এইটো হৈছে ইভিনিং স্নেক্স। ইভিনিং যিটো স্নেক্স খাব সেইটো আপুনি ইভিনিং টিৰ লগত যিটো খাব সেইটো আপোনাৰ কোনো কাৰণতে যাতে 6টা বজাতকৈ দেৰি নহয়, 6টাৰ আগত শেষ কৰি দিব। আৰু তাৰ পাছত আমি যিটো ডিনাৰৰ কাৰণে আমি 7টাৰ আগত ডিনাৰ শেষ হ'ব লাগে, 7টাতকৈ যাতে দেৰি নহয়। আৰু ডিনাৰত খাম আমি খুব ধুনীয়াকৈ মটৰ আৰু পনীৰ মিলাই পেলাই এটা চুপ বনাব। আপুনি ধৰক এটা পেনত বা এখন কেৰাহীত আপুনি খুব ধুনীয়াকৈ তেল অকণমান তেল দি তাত পিঁয়াজ অকণমান ভাজি ল'ব, তাতে আপোনাৰ বিলাহী খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি পেলাই পেষ্ট বনাই তাত বিলাহী দিয়ক, বিলাহীখিনি খুব ধুনীয়াকৈ ভাজি লওক, তাতে দিয়ক মটৰ, দুমুঠিমান মটৰ দিয়ক, অকণমান উতলিবলৈ দিয়ক, তাত পনীৰ দি দিয়ক, দি পেলাই ভালকৈ উতলাই তাত আপুনি যি মছলা খাই ভাল পায়, জিৰা গুড়ি, ধনিয়া গুড়ি, কচুৰি মেথি, জালুকৰ গুড়ি, আপুনি যি খাই ভাল পায় সকলো মছলা দিব, দি খুব ভালকৈ উতলাই সৰহকৈ এক বাটি খাই দিব। আৰু যদি কোনোবাই ভাবে যে মোৰ এইটো বনাবলৈ এলাহ লাগিছে, তেনেহ'লে একদম চিম্পল, আপুনি দাইল খাওক, মগু দাইল বা মচুৰ দাইল হওক, আপুনি খুব ধুনীয়াকৈ প্ৰেছাৰত বইল কৰি দিলে তাতে বহুত পাচলি দি দিয়ক, যি ঘৰত থাকে দি দিয়ক, দি পেলাই হুইচেল মাৰি সেইটো খাওক। আৰু নাইবা সেইবোৰো যদি কাৰোবাৰ খাবলৈ মন নাযায়, তেতিয়াহ'লে মই মোৰ চেনেলত কৈ দিছোঁৱেই আগতে যে ড্ৰাই ফ্ৰুটছ লৈ পেলাই ড্ৰাই ফ্ৰুটছৰ লগত কলো দিব পাৰে, দি আপুনি স্মুদি বনাওক গাখীৰ দি পেলাই, খুব ধুনীয়াকৈ স্মুদি বনাই স্মুদি খাওক। এইটো হৈছে ডিনাৰ। আৰু ৰাতি নাইট ড্ৰিংক হিচাপে আপোনালোকে খোৱাৰ আগে একাপ পানী খাব লাগে, সেইটো নাইট ড্ৰিংক, যি কাৰণে আপোনাৰ পিছদিনাখন আপোনাৰ ফ্ৰেছ অনুভৱ হ'ব। আৰু নাইট ড্ৰিংক সদায় খোৱাৰ আধা ঘণ্টা বা 45 মিনিট আগত খাওক। আৰু নাইট ড্ৰিংক হিচাপে আপোনালোকে বহুত ধৰণৰ বস্তু খাব পাৰে। চবতকৈ ভাল লগা মানে ভাল বস্তুটো হৈছে যে ত্ৰিফলা খাব পাৰে। ত্ৰিফলা গৰম পানীত আপুনি ধুনীয়াকৈ চাহ চামুচেৰে আধা চামুচ গৰম পানীত ত্ৰিফলা মিলাই সেইখিনি খাব পাৰে নাইট ড্ৰিংক হিচাপে। ৰাতিপুৱা আপোনাৰ পেট চাফা হ'ব আৰু খুব ফ্ৰেছ অনুভৱ হ'ব, কোনো ধৰণৰ লেথাৰ্জিক বা কোনো ধৰণৰ আৰু অকণমান শুম নেকি তেনেকুৱা ভাৱ নাথাকিব। খুব সুন্দৰকৈ ফ্ৰেছ হৈ আপুনি ৰাতিপুৱা সাৰ পাব আৰু ৰাতিপুৱা আপোনাৰ পেটটো চাফা হ'ব। এইখিনিতে ক'ব বিচাৰিম যে মই যিখিনি টাইমিঙৰ কথা কৈছোঁ, যেতিয়া আপোনালোকে ডায়েট কৰিব এই টাইমিংখিনি
গুৰুত্ব দিব টাইমিঙৰ যাতে খেলিমেলি নহয় আৰু টাইমিঙৰ খেলিমেলি হ'লেই আচলতে আমাৰ গোটেই ডায়েটখন খেলিমেলি হৈ যায় আশা ৰাখিছোঁ মোৰ এই ভিডিঅ'ই আপোনালোকক সহায় কৰিব আৰু আপোনালোকৰ যিটো জীৱন যাত্ৰা সেইটো সুন্দৰ কৰি তুলিব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ